हम लोग जा रहा है वो महाकाल मंदिर। कहाँ इधर 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 आगे कहाँ जाना है और जाना है आगे দাদা আমি ক'ত যাই আছো দাদা महाकाल मंदिर जाएगा। এইফালে কওকচোন महाकाल मंदिर जाएगा। হয় ইয়াৰ পৰা কিমান দূৰ হ'ব ইয়াৰ পৰা ধৰ 2 মাইল ভিতৰত আছে। 2 মাইল ভিতৰত হয়। আচ্ছা মই আপোনাৰ দৰ্শকসকলক দেখুৱাই আছো তাত এখন মই আপোনাৰ এই চেনেলেৰে আপোনালোকক দেখুৱাই আছো ইয়াতে মহাকাল মন্দিৰ আৰু গণেশ মন্দিৰ আৰু লক্ষী মন্দিৰ আছে ইয়াৰ পাহাৰৰ ভিতৰত হয় পাহাৰ বগাই যাব লাগিব কথাটো হৈছে আপোনাৰ মন্দিৰ মছজিদ যিয়ে নহওক চবতে আপোনাৰ ভগৱান থাকে যত জীৱ তত শিৱ য'তেই কি নাযাওক সচ্চা ভক্তি থাকিলে আপোনাৰ চবতে ভগৱান পোৱা যাব ইয়াত মই দেখুৱাই এইটোৱে কাৰণতে আহিছোঁ এটা এটা আপোনাৰ বিশেষত্ব আছে এই জেগাখিনিত আপোনাৰ বিশেষত্ব আছে এই বিশেষত্বটো কি আপোনালোকক আপোনাৰ ভিডিঅ'টো অন্তলৈকে চাই থাকক মোৰ চেনেলটো আপোনাৰ যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোক দেখুৱাই আছোঁ এনেকৈ আমি গৈ আছোঁ তাৰপিছত দেখাই আছোঁ মোৰ আমাৰ সহযোগ কৰিছে আপোনাৰ ধৰণীধৰ কুমাৰ আৰু আমাৰ প্ৰভু তেখেতে আপোনাৰ এইখিনি আপোনাৰ তত্বাৱধান কৰি আছে জিতেন নাথ আপোনাক দেখুৱাইছোঁ আপোনাৰ সময়ত এইটো যাই আছোঁ আপোনাৰ रुक गया ভাগৰ লাগ গিয়া আমাৰ ইমান আহি পাইছোঁ এতিয়া আমাৰ পাহাৰৰ ওপৰত আহিছোঁ সিমান ওপৰত হোৱা নাই আৰু আমি অভ্যাস নাই কাৰণে তেনেকুৱা লাগিছে দেখুৱাই থাকিম আৰু আপোনাৰ আছে টেনশ্যন ল'বলৈ যাই থাকক बैठ गया नरे यार আপোনাৰ দেখুৱাই আছোঁ ইয়াৰ পৰা আপোনাৰ যিটো চহৰ দেখিছে আপোনাৰ এইটো শুৱালকুছি এই শুৱালকুছি এয়া আপোনাৰ এইটো বংশৰ চাইড আমি আপুনি পাহাৰৰ ওপৰত আহি আছোঁ ইয়াৰ পৰা তলত বহুত যাব লাগিব এতিয়া তলত যাম কে মাতাজী কে বলো বাবা কে जय माता दी जय टिकल बाबा बाबा हम तीनों आ गया बाबा तीनों आ गया बाबा आ गया चलो खड़ा हो जाओ बैठने का जरूरत नहीं है बैठ खड़ा जाओ चलो बाबा का ताकत देखो जाएगा मैं गई आसो पिछत খুবই গৰম লাগছে এইখন আপোনাৰ পাহাৰত যাব লাগিব সেইখন পাহাৰত যাব লাগিব ইয়াৰ পৰা তলত যাব লাগিব আপোনাৰ ইয়াত নিজৰা আছে ইয়াত আপোনাৰ পিকনিকৰ কাৰণে ইয়াত নিৰামিষ আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ তলত আপোনাৰ এচিড থকাৰ দৰে মানে যেনেকুৱা গৰমৰ দিনত মানে এচিড থাকিলে যেনেকুৱা হয় তাত থাকিলে তেনেকুৱা লাগে তাৰপৰা ইয়াত আহিলে আপোনাৰ গৰম লাগে কিন্তু পৰিৱেশটোৰ কাৰণে মই দেখুৱাব বিচাৰিছোঁ এই ভগৱান আপোনাৰ ক'ত আছে সেইটো চবেই বুজি পায় কিন্তু আপোনাৰ লোভ মোহ অহংকাৰৰ কাৰণে মানুহ মৰি আছে অৰ্থৰ কাৰণে মৰি আছে আপোনাৰ ৱৰ্ল্ডলি বেনিফিটৰ কাৰণে মৰি আছে সেইকাৰণে মই ভিডিঅ'টো দেখুৱাই আছোঁ এই ভিডিঅ'টো আপোনালোকে চাওক আৰু পিছত আপোনালোকে যদি ভাল লাগে ইয়াতে আহিব সুন্দৰ আপোনাৰ চব হেৰি হৈ যায় আপোনাৰ হেৰিটো আছে আপোনাৰ ঠাই আছে আপোনাৰ দেখুৱাব পিছলৈকে পানীৰ ব্যৱস্থা আছে গোটেইখিনিয়ে মানে খুব মনোমোহা আপোনাৰ দৃশ্যটো ইয়াতে আপোনাৰ চৰকাৰীভাৱে এটা অনুদান দিলে ইয়াতে ভাল হয় চেনেল এইটোৰে আপোনাৰ সকলোৰে আপোনাৰ অনুৰোধ এইটো আপোনাৰ টুৰিষ্ট প্লেচ বুলি আপুনি ঘোষণা কৰিব পাৰে আপোনাৰ টুৰিষ্ট পাৰ্মিট ল'ব পাৰে ইয়াতে আগতে আপোনাৰ যজ্ঞ হৈছিলে আমাৰ হাজো বিধায়কে আপোনাৰ সুমন হৰিপ্ৰিয়া বাইদেউ ইয়াতে আপোনাৰ যজ্ঞ কৰিছিলে সেইবিলাক দেখুৱাম
তাতে আপোনাৰ কমিটিখন আপোনাৰ ভাল লাগিছে চৰকাৰে যেতিয়া এইখিনি আপোনাৰ সহায় কৰি দিয়ে এইটো টুৰিষ্ট প্লেচ আৰু আপোনাৰ যিটো পৰিৱেশ বিনষ্ট নহয় বুলি মই ভাবোঁ কাৰণ খুব চাফ চিকুণ কৰি ৰাখে আপোনাৰ দেখুৱাই আছে খুলিটোত আমাৰ তেনেকুৱা ইয়াতে আপোনাৰ টিকাল যিটো আপোনাৰ মহাদেৱ বাবা আপোনাৰ যিটো আমি চাওঁ প্ৰভু আপোনাৰ সেইটো এটা আছে ইয়াতে আপোনাৰ আছে আৰু এইফালে দাদা এইফালে কি আছে আপোনাৰ এইফালে মহাকাল আছে এইফালে আপোনাৰ গণেশ আছে এতিয়া মহাকালত যাম নেকি মহাকালত আমি যাই আছোঁ আপোনাৰ দেখুৱাম বাৰু আপোনাৰ এইটো আপোনাৰ নিজৰ ইয়াতে আপোনাৰ আপোনাৰ আহিব লাগিব আমাৰ এইটো নিজৰ আপোনাৰ নিৰন্তৰ বৈ আহিছিলে এইটো বৈ আছে আপোনাৰ তলত আপোনাৰ কিমান তলত গভীৰতা আপোনাৰ ধৰিব নোৱাৰি ইয়াত আপোনাৰ এইটো দাদা কিমান ওপৰলৈকে আপুনি গৈছিলে ইয়াৰ পৰা ধৰ মোটামুটি আৰু 4 মাইল আগলৈকে শিল আছে 4 মাইল আগলৈকে ঠিক তেনেকুৱা কৰি শিল আছে এনেকুৱা আপোনাৰ এইটো নিজৰ ইয়াত কিমান প্ৰকাণ্ড আপোনাৰ দ এইবিলাক দেখাব এতিয়া মানুহ পৰিলে আপোনাৰ এইটো আপোনাৰ বিচাৰা পোৱা সম্ভৱ নহয় বা ওলোৱা সম্ভৱ নহয় এইটো সোমাই আপোনাৰ কিমান তলে তলে এইটো যাব পাৰি আপোনাৰ ধৰিব নোৱাৰি চব এইবিলাক গুৱাহাটীৰ দৰে এইবিলাক কি আছে সেইটো গম পোৱা নাযায় কিন্তু ইয়াতে তেনেকুৱা বস্তু নাই বেয়া মানে অপশক্তি নাই বুলি ক'ব পাৰি কাৰণ ইয়াত এখেতে অকলে ইয়াতে থাকে তেখেতে এইবিলাক আপোনাৰ শিলৰ ফাঁক ইয়াত বহুত আপোনাৰ গভীৰতা আছে ইয়াতে এইবিলাকত আপোনাৰ বহুত গভীৰতা আছে আৰু আমি ওপৰত যাই আছোঁ এইটো আপোনাৰ টিকাল মহাদেৱ আপোনাৰ যিটো আপোনাৰ ইয়াতে যাই আছোঁ আমাৰ এতিয়া দেখুৱাই আছোঁ যাই থাকক তই যদি যাব লাগিব বাবা তাকে एक गिर गया अरे गिरने का गिरने से नहीं होगा हम गिरने से भगवान हम लोग को बचा लेगा चलो हम बैठने का नहीं है हम सिर्फ करने का है जाने का है मंजिल तक पहुंचना है ये मेरा खुशी से जब भी मैं काम करूँ तो मंजिल तक पहुंचना है आइए 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 আহি দেখো সাৱধান খালি হেৰি নকৰিব পিছফালে হেৰি নকৰিব হাতত ধৰক हाथ दो ये देखो पकड़ो आ गया हाथ पकड़ के चलो नहीं पहुंच गया बाबा का पहुंच गया कोई बात नहीं देखो ये गिर गया हम लोग आ गया हम लोग पहुंच गया बाबा हम लोग को ले आया बाबा का बहुत बहुत हम लोग को बहुत बहुत प्रणाम बाबा के पास पहुंच गया आइए रुकने का नहीं है हम लोग युद्ध में आया है गीता में श्री कृष्ण ने क्या बोला अर्जुन को क्या बोला तो कायर जो युद्ध में जो बैठता है कौन कायर नहीं हो हम लोग का वही हम लोग का मंजूर है এইটো আমি আহি পাইছোঁ এইটো আমি দেখুৱাই আছোঁ এইটো আমাৰ ঘৰৰ ভিতৰত আছে আপোনাৰ বাবাৰ এইটো এখেতে আমাৰ ইয়াতে সদায় আপোনাৰ ইয়াতে আহি 2 মেলে ইয়াতে তেখেতে আপোনাৰ পূজা পাতল কৰি থাকে প্ৰভুৰ ইয়াতে চাকি বন্তি লগাই থাকে আপোনাৰ তেখেতে আপোনাৰ 2 কিলোমিটাৰ তেখেতে অকলে ইয়াতে কৰি থাকে সেইটো দেখাবৰ কাৰণে আহিছোঁ যে আপোনালোকে চাওক ভিডিঅ'টো চাওক আৰু ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আহক আপোনালোকে ইয়াতে প্ৰাকৃতিক সৌন্দৰ্য মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিব পাব জয় শ্ৰীকৃষ্ণ জয় টিকাল দেৱতা শংকৰ ধুনী আপোনালোকে দেখিব শংকৰ বজাব আপোনাৰ তেখেতে দাদা আপুনি এতিয়া কিমান বছৰৰ পৰা এইটো কৰি আছে মই আজি ধৰ
22 বছৰ আগৰ পৰা ইয়াত মই লাগি আছোঁ। এখেতে এইটো একদম মানে ইয়াত জাগাই নাছিল। হয় এইটো বহুত কাটি কুটি বনাই দিলে। এতিয়াতো ক'ব গ'লে আগতে একজনে আহিব পৰা দম নাছিল। এতিয়াতো ঈশ্বৰজীৱত এশজনে আহিব পৰা ৰাস্তা হ'ল। হয় হয় একদম অৰণ্য আহিল ইয়াতে এনেকুৱা গহৰ আহিল। এইটোৰ নামেই হ'ল বা আমাৰ বাঘমাৰা ঘৰ। বাঘমাৰা গলি হয় এই ইয়াতে বাঘ মাৰিছিল আপোনাৰ 14 হাতত। হয় নাৰায়ণ চিকাৰী ইয়াৰ পৰা বাঘ মাৰি নি কিনে ফল গুচি চব ৰাইজে চাইছিল। সেইবিলাক নাম ক'ব নালাগে কি কৈছে আপোনাৰ সেইটো আৰু নাম ক'ব নালাগে চেনেলটোৰ জৰিয়তে তেখেতৰ এইবিলাক গম পোৱা আইনমতে জন্মদিনৰ কিছুমান কাম হৈছে সেইবিলাক দেখুৱা আমাৰ কোনো উদ্দেশ্য নহয় ধান হ'ব আৰু এইটো এটা সুন্দৰ ঘৰ চাওক। এনেকুৱা মানে ভগৱান বনাই থৈ দিছিল। হয় মানে কোনদিনা যে বনাইছে এনেকুৱা ভগৱান আমি মানে গমে পোৱা নাই। কিন্তু ইয়াত আহি কিনে যিটো এই পাথৰটো আছিল ইয়াতে হয় যেতিয়া ইয়াত থাকি গ'ল এনেকৈ লাৰি চাওঁ ওপৰতো চাব নোৱাৰোঁ। লাৰি চাওঁ মানে খখৰা মখৰা লাগে এনেকুৱা। তাৰে একদিন আনি কিনে এয়া চাউল লগাই দিছিলোঁ ইয়াত। হয় চাউলটো এনেকৈ লগাই দিলোঁ নিজে নিজে আহি ইয়াত তাতে একদম তলত। তাৰ পৰা মই আপুনি ইয়াত লৈ যাম বুলি ভাবিলোঁ। তাৰ আৰু পাৰা নাই। নোৱাৰে কাৰণ এইটোৱে হ'ল তাৰমানে ৰাৱণে আপোনাৰ এইটো মহাদেৱ বাবাক লিংগ ৰূপে নিব বিচাৰিছিল য'ত লৈ যায় তাৰ পৰা নিব নোৱাৰে। এইটো হ'ল আপোনাৰ খাচিয়াত এইটো মহাদেৱ বাবাৰ কাৰ বাবাৰ এইটোৱে খাচিয়াত। তেখেতে য'তে আপোনাৰ বিৰাজমান তাতে আপোনাৰ ৰৈ যাব আপোনাৰ তেখেতৰ শিবাই খুব ভাল লাগিল খুব শান্তি লাগিল। জ্বলাই ধূপ চা থাকিলে জ্বলাই দিয়ক। বাবাৰ পাছত আমি আপোনাৰ ল'ম সিদ্ধি বুলি কয় এইটো সিদ্ধি ল'ম। জ্বলাই ল'ম নে এইটো জ্বলাই লওঁ আপুনি। ওম নমঃ শিৱায়। বাবা আপোনাৰ যোৱাকালি প্ৰসাদ আপোনাৰ কৃষ্ণ মহাদেৱ এনেকৈ বনাই দিছে এনেকৈ থৈ দিছে। নেকি 10 মিনিট পিছত আপোনাৰ ইয়াতে নাই অলপ পিছত ঠাণ্ডা লাগি দিব ইয়াতে। এটা আপোনাৰ এচিড দৰে লাগে। এচি আৰু মকল নাই কিমান ঠাণ্ডা এচি আহি আছে। আপোনাৰ যিমান বাহিৰত আমি ঘাম আহি ওলাইছিলে ইয়াতে আপোনাৰ বহাৰ লগে আপোনাৰ ধৰক অক্সিজেনৰ ঠাণ্ডা পাব তাই আপোনাৰ শৰীৰ ঠাণ্ডা পৰি যায়। সেইটো আপোনাৰ শান্তিৰ কাৰণে আমি ইয়াতে আপোনাৰ এখেতে আপোনাৰ নিজে এইবিলাক আপোনাৰ শিল কাটি এইবিলাক বনাইছে এই ৰাস্তা বনাইছে। তেখেতে নিজে কৈছে 20 বছৰৰ পৰা তেখেতে লাগি আছে। তেখেতৰ নিমন্ত্ৰণত মই আহিলোঁ। আহি আপোনাৰ দৰ্শকক দেখুৱাব চেষ্টা কৰিছোঁ যে আপোনালোকে আহক প্ৰভু দৰ্শনৰ বাবে আহক বা আপোনালোকে আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য মনোৰমৰ কাৰণে আহক। আপোনাৰ মনোকামনা পূৰণ কৰি তেখেতে আপোনাৰ ইয়াতে লাগি আছে। আপোনালোকে তেখেতক ধন্যবাদ জনাওক। এই চেনেলৰ জৰিয়তে তেখেতে আপোনাৰ 20 বছৰ ইয়াতে লাগি আছে। তেখেতক আপোনাৰ বেলেগ কৰ্ম ইয়াতে আপোনাৰ কেনেকৈ প্ৰভু আপোনাৰ খুৱাই আছে বুলি ক'ব লাগিব। তেখেতক আপোনাৰ সুস্থ শৰীৰে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 2 কিলোমিটাৰ আপোনাৰ খোজকাঢ়ি ইয়াতে আপোনাৰ বন্তি চাকিবোৰ আপোনাৰ প্ৰভুৰ সন্মুখত জ্বলাই আছে তেখেতে 20 বছৰৰ পৰা। সেইটো আপোনাৰ বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ কৃষ্ণ 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 কৃষ্ণ। নহ'লে ৰাইজৰ কিবা মংগল হওক বুলি ক'লে জাগাৰ এটা নাম হওক বুলি ক'লে মই এনেকৈ লাগি আছোঁ। মই হাজিৰা নকৰিলে খাব নাপাওঁ। কিন্তু তেনেস্থলতো মই থান চবকে কৈ আছোঁ যে এইখন থান একদিন কামাখ্যাত ঠাই ডাঙৰ হ'ব। এনেকুৱা ঠাই এখন পোৱাটো টান আছে আমাৰ অসমৰ ভিতৰত নাই। চাওক এটা শিলুৰে ঘৰ আমাৰ জিন্দগীত তাতে হাৱা তুফান বতাহ য'ত যি হওক ইয়াত বহি থাকিলে একো গম নাপায়। কিমান তুফান পাৰ হৈ যাব কত ঘৰ ভাঙি দুৱাৰ ঠাই চাফা হৈ যায়। ইয়াত একো ক্ষতি নহয়। ইয়াত এনেকৈয়ে চলি থাকে। এই ধুমুহাও এনেকৈ পাৰ হৈ যায় আমাৰ ওপৰতে। ইয়াত এনেকুৱা ধৰণৰ দৃশ্য আছে। ইয়াতে ইতেনে সানিলে ইতেনে দৃশ্যটো ওলাই যায়। ইয়াত তেনেকুৱা ধৰণৰ দৃশ্যবন্দী আছে। এইবিলাক বাবাৰ ৰাস্তা সহায় আছে। আমি ইয়াত গাখীৰ দিওঁ
ইয়াত গাখীৰ দিলে বাবা এইফালে আহিব, আহি কিনে ইয়াত গাখীৰ খাই দিব। আপুনি কল দিয়ক, আপুনি যি ফল দিয়ক, আপোনাৰ বিশ্বাসত ফল দিয়ক, আপুনি আপোনাৰ ফলটো খাই দিব। আপোনাৰ ফলটো যেনেকৈ দিছিল তেনেকেই থাকিব, তাৰ ভিতৰৰ বস্তু একো নাথাকিব। আপুনি কল দিয়ক, কলটোৰ আপুনি বাকলি যেনেকৈ দিছিল তেনেকেই থাকিব, কিন্তু ভিতৰৰ মাল একো নাথাকিব। ইয়াতো মানে কি আছে বাবাৰ মাহাত্য আমি নাজানো। যেনেকে কল দিব আপুনি সেনেকেই যে এতিয়া আপুনি প্ৰমাণটো আপুনি নিজে পাই আছে। মই তাৰমানে নিজে পাই শিমকল মই গাখীৰ দি যাওঁ। ইয়াত কোনো মনীষ নাই, কোনো পিপুৰীয়া নাই, কোনো পিপুৰীয়া নাই হয়। ইয়াতে এটা আচল কথা, ইয়াতে পিপুৰা নাই, একো নাই। আপোনাৰ পিপুৰা আপোনাৰ মানুহে ভয় খোৱা বস্তু তেনেকুৱা নাই। কিন্তু ইয়াতে এনেকুৱা শান্তি। আৰু ইয়াতে এই হেৰি আপোনাৰ ইয়াতে আপোনাৰ গাখীৰ দিলে বা কল দিলে ফল দিলে আপোনাৰ ইয়াতে এই সুৰংগৰে আপোনাৰ কিবা অদৃশ্য শক্তি কি নাজানো, মানুহে আপোনাৰ কি ভাবে নাজানো, কিন্তু হে বাবা মহাকাল প্ৰভু, এই দুই চাৰিজন যি ভাই বন্ধু আহি আছে তেওঁলোকৰ আশীৰ্বাদ মংগল কামনা কৰি আপোনাকো কিজানি উদ্ধাৰ কৰিব লগা আছিল নেকি, সেয়েহে আমি নাজানো। তাৰ বাবে যি যাত্ৰী আহি আছে আপোনাৰ ওচৰত ইমান দুখ কষ্ট কৰি, তাৰ কাৰণে যাতে আপুনি সকলোকে মাৰ্জনা কৰি দিয়ে আৰু সকলোকে আহিব পৰা শক্তি দিয়ে যেন আপুনি কোটি কোটিবাৰ নমস্কাৰ। চবৰে যেন কামনা পূৰণ হৈ যায়, ই আপোনাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু। জয় শ্ৰীৰাম, জয় 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 বাবা মহাকাল কি